বেলি পুৰিলে বৰণ হেণ্ডবেগত হাত দি আছেনে বাৰু হ'ব তেন্তে ৰক্ষা মোক পুৰিকাৰে প্ৰথম বিশ্বকৰ্মাৰ চিন্তি প্ৰথম গাড়ীখন ষ্টাৰ্ট কৰে যাতে বিশ্বকৰ্মাই তোক ভালে ভাল দিয়ে কেতিয়াও এইখন গাড়ীয়ে তোক জীৱনত সদায় সপৰে য'তে আৰু লাইফটো যাতে ছাকচেছ কৰে চিটটো প্ৰথম ধুনীয়াকৈ এডজাষ্ট কৰি লওঁ এডাল হৈছে হেণ্ড ব্ৰেক ঠিক আছে এডাল ব্যৱহাৰ হয় আপত উঠাবলৈ এডাল লগালে আগত যাব পিছত নাযায় তাৰপিছত নেক্সট আহিলে সেইডাল হৈছে ক্লাছ পেড এটা ক্লাছ সেইটো হৈছে ব্ৰেক সেইটো হৈছে এক্সেল ব্ৰেক এটা এক্সেল এক্সেলটাৰ সেই তিনিটা কাম য'তে যাওঁ যিয়ে নহওক তই ডাইৰেক্ট যদি এক্সেলটোতো খালি এৰি দিবি এক্সেলটোতো এৰি পেলাই বাইকৰ লেখীয়া ছেম খালি ব্ৰেকটো ক্লাছ ডল ধৰি ব্ৰেকটো দবাই দিবি ক্লাছ ধৰি ব্ৰেকটো দবাই দিবি ইয়াত যাওঁতে তই সদায় চাবি তোৰ গাড়ীৰ স্পেচটো কিমানটো স্পেচত গৈ আছে গাড়ীখনে কিমানটো স্পেচত গৈ আছে কিমানটো স্পেচত গৈ থাকিব আৰু ডাঙৰ কথাটো কি গাড়ীখনৰ চাবি সদায় ইয়াত ধ্যান দিবি আৰু এখন এইটো বহুত ডাঙৰ কথা নতুন শিকাৰ কাৰণে পিছফালে কি আহি আছে গাড়ী প্ৰথম তাত এডজাষ্ট কৰি ল পিছফালৰ তই কিমানটো চাইডত দেখিবি ব্ৰেকত মন থাকিবি ষ্টেংডাল যদি এনেকৈ ঘূৰাও তেতিয়া গাড়ীখন চকাটো এনেকৈ হয় এনেকৈ ঘূৰিব আৰু যদি এনেকৈ ঘূৰাও তেতিয়া গাড়ীখন এনেকৈ যাব ঠিক আছে এইখন হৈছে পিছৰ মিৰৰ এই তিনিখনত আগফালতকৈ চবতকৈ বেছি এইখনতো চকু যাব লাগিব আৰু গিয়াৰটো তাৰপিছত আহিলে গিয়াৰটো হৈছে সদায় ক্লাছ দবাই গিয়াৰ লগোৱা যিটো বাইকৰ কণ্ডিশ্যন ছেইম একে কণ্ডিশ্যন ক্লাছটো সেইটো দবা নেক্সট এইটো হৈছে এইটো ক্লাছ দবাল নহয় এইটো হৈছে গিয়াৰটোৰ নিউট্ৰেল এইটো আৰু নেক্সট হৈছে ইয়াত এইটোত 1 নম্বৰ তাৰপিছত পোনে 2 তাৰপিছত 3 4 5 কিন্তু চলি গৈ থাকোঁতে যদি তই ৰেপিড মাৰি দিয় ব্ৰেক কৰি দিয় গোটেই গিয়াৰ বক্স লগে লগে উৰি যাব নেক্সট কথাটো কি গাড়ীখন গৈ আছে গাড়ীখন গৈ থাকোঁতে তই লাগিলে 4 নম্বৰতে গৈ থাক ক্লাছ ধৰি মানে ব্ৰেক মাৰি দে ৰখি যাব আকৌ যদি যাবলৈ হয় লাহেকৈ আকৌ গিয়াৰটো লগাই পেলাই স্মুথকৈ যাব লাগিব গিয়াৰটো আৰু গিয়াৰটো ষ্টাৰ্ট হ'ব গিয়াৰ লাগি থাকিলে ক্লাছটো দবাই খালি মেইন বস্তু ইয়াত ক্লাছটো দবাইহে চাবি পকাবি মানে য'তে নাথাকো প্ৰথম চাই ল'বি নিউট্ৰেল তাৰপিছত এই লাইটখিনিতো ফাংচনখিনি বুজাই দিম মই এইডাল হৈছে ৱেপাৰ এইটো হৈছে ৱেপাৰ এইটো পিছত এইটো আহি যাব আৰু নেক্সট হৈছে হৰ্ণটো এইটো হৈছে লাইটটো আপাৰ এইটো হৈছে চলি গৈ থাকোঁতে একো চুইচ টুইচ নিদিলেও এইটো এনেকৈ দাঙি দিলে সেইটো আপাৰ জ্বলি যায় আৰু সেইখিনিয়ে ফিচাৰ্ছ তই প্ৰথম ষ্টাৰ্ট কৰ প্ৰথম এতিয়া ক্লাছ 1 নম্বৰ লগা ঠিক আছে 1 নম্বৰ তই চলাওঁতে গম পাবি 3 নম্বৰত লাগিলে গাড়ীখন যাবলৈ মন নকৰিব লাহেকৈ এই এক্সেলটো নদবাবি এক্সেলটো এৰি দে ক্লাছটো লাহেকৈ এইবোৰ ধন্দা কৰ নিজে গাড়ীখন আগত উন্মনা মোৰ হৃদয় ৰামধেনু হয়া সাতুৰঙি ৰঙেৰে ইয়াত 4টা চকাৰ বেলেঞ্চ হয় ইমান প্ৰব্লেম নাই আৰু নিজৰ ট্ৰেকত আহিবি গাড়ীখন গৈ থাকোঁ নিজৰ ট্ৰেকটো লেফ্ট ছাইডত ট্ৰেকত এতিয়া চা গাড়ীখনৰ স্পীড নাই কাৰণে 20 ওপৰত যেতিয়া যাব তেতিয়া 3 নম্বৰ লগাবি আৰু তোৰ 60 ওপৰত যেতিয়া যাব তেতিয়াহ'লে 5 নম্বৰ লগাবি সদায় নিজৰ ট্ৰেকত যাবলৈ ট্ৰাই কৰিবি মানে আমাৰ ইয়াততো একো প্ৰব্লেম নাই বেলেগ তই ওৱান ৱেবিলাকত যিটো অৰুণাচল গ'লে তাত তোৰ যেতিয়া ট্ৰেকৰ ইটো চাইডে যাওঁ ন তই নিজৰ চাইডত পূৰা ডুবাই যা মতলব নাই কিন্তু ইটো চাইডত আহিলে ধামকৈ মাৰি থৈ যাওঁ মানে ক্লাছডাল এক্সেলটো এৰি দে ক্লাছডাল ডুবাই ব্ৰেকটো টান ব্ৰেকটো ধৰ এক্সেলটোৰ স্মুথ কেৰিবলৈ ট্ৰাই কৰ তই প্ৰথম ঘূৰাবলৈ হ'লে প্ৰথমটো ষ্টাৰ্ট কৰ প্ৰথম গিয়াৰটো চাই ল নিউট্ৰেল আছে কাৰণ আগত খাল আছে তোৰ আগত তই যদি 1 নম্বৰ লাগি যায় খালত সোমাই যাব গাড়ী ঠিক আছে ডেঞ্জাৰ জেগাতে কাম শিকে মানুহে সদায় প্ৰথম কি কৰ তই ষ্টাৰ্ট কৰ এতিয়া গিয়াৰ লগা একোনে নাযায় এতিয়া ক্লাছডাল দবাই থাক দেখে নাই লাগিলে লাহে কেতিয়া এক্সেলত দবাবই নালাগে
তো প্ৰথম দিনাটো শিকিছ সেইকাৰণে বহুতে ক্লাছটো আহিব নাজানে চবতকৈ ডাঙৰ কথাটো হৈছে গাড়ী চলাওঁতে শিকাৰ কেতিয়াও গাড়ী চলাওঁতে গিয়াৰটো ক'ত লগাইছ তই সেইটো মাথা নামাৰিবি মানে গিয়াৰটো হাতত আহিব লাগিব ইয়াত চাবলৈ মন যাব গিয়াৰটো চালে আগফাল দিগদাৰ হ'ব গতিকে কেতিয়াও গিয়াৰটোত নাচাবি মানে ডাইৰেক্ট অকল হাতে ট্ৰাই কৰিবি ৰাতি গাড়ী চলালে সদায় এটা কথা ধ্যান ৰাখিবি যে গাড়ীখনত আপাৰ ডিপাৰ বা ৰাতি মানুহবোৰে সদায় চব গধূলি সময়ত ঘৰলৈ গুচি আহে সেইটো টাইমত চলালে এতিয়া কি হয় এইটো এক্সিডেণ্টৰ চান্সটো বহুত থাকে নিজে মানে এক্সিডেণ্ট 90% এক্সিডেণ্ট তোৰ এতিয়া তই 2 নম্বৰ লগালে তাৰপিছত 3 নম্বৰ একেদিনাই গাড়ী শিকাই দিছোঁ কম ডাঙৰ কথা আৰু গাড়ী ব্ৰেক কৰালে সদায় গাড়ীখন মানে যেতিয়া ব্ৰেক কৰাবি তেতিয়া হেৰি নকৰিবি মানে আগ চকাকেইটা নোসোমাবি কেতিয়াও সদায় পিছ চকাকেইটা সোমাই ব্ৰেক কৰাবি কাৰণ আগ চকাই মেচিনটো টানি গাড়ীখন আগত লৈ যায় ব্ৰেকত লাগিব সপোনতো পৃথকতো তুমি জানা হেণ্ডবেগত ধৰি 3 নম্বৰ দিনা গাড়ী কমপ্লিট দিছ ইজ পবিত্ৰ পৰ আৰু এনেকৈ শিকাই দিছোঁ আৰু এটা ডাঙৰ বিদ্যা যিটো বিদ্যাই আপোনাৰ এখন গাড়ী চলাই এটা পৰিয়াল পোহপাল দিব পাৰে এইটো ডাঙৰ বিদ্যাই গুৰু বুলি কোৱা নাই আৰু গুৰু হিচাপে কাৰোবান্দাতেই সেৱাটো কৰিব লাগে এতিয়া নালাগে আৰু লগৰ কি কৰিব গুৰুটা দিবহে মোক কৰ গাড়ী ল'বি ন এবাৰ কি ল'বি মোক কিন্তু এল্ট্ৰছখন খুব পচন্দ হয় দেই